মই জিলা উপায়ুক্তক কৈছোঁ একমাত্ৰ আপোনাৰ সিদ্ধান্তৰ কাৰণে যদি কোনোবা ই ৰিক্সা চালক আত্মহননৰ দৰে পথ বাছি ল'ব লগা হয় তেনেহ'লে কিন্তু আমিও আপোনাক বৰপেটা জিলাবাসী ৰাইজে শুদাই নেৰোঁ। প্ৰয়োজন হ'লে আপোনাৰ বিৰুদ্ধে আইনী যুঁজ দি হ'লেও আপোনাৰ এই কঠোৰ যি সিদ্ধান্ত লৈছে সিদ্ধান্ত যদি শিথিল নকৰে আৰু আপোনাৰ কাৰণে কোনোবা দুখীয়া দৰিদ্ৰ ই ৰিক্সা চালক যদি মৃত্যুবৰণ কৰিব লগা হয় তেনেহ'লে আপোনাক শুদাই নেৰা হ'ব বুলি এটা ঘোষণা কৰিছোঁ আজিৰ দিনত। গতিকে আকৌ অনুৰোধ কৰিছোঁ বৰপেটা সদৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, আপোনাক বহু ভোটত জিকাইছে, আপোনাৰ ওপৰত পিলপিলি চালকসকলৰ যথেষ্ট আস্থা আছে। আপোনাক মই কাবৌ কৰিছোঁ, অনুৰোধ কৰিছোঁ যে বৰপেটাৰ সদৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া অতি শীঘ্ৰে আপুনি জিলা উপায়ুক্তৰ লগত আলোচনা কৰি এই দৰিদ্ৰ জনগণৰ পেটত যি লাট মৰা হৈছে সেইটো বন্ধ কৰক আৰু আপোনাৰ নেতৃত্বত আকৌ এই বৰপেটা জিলাখনত বা বৰপেটা চহৰখনত ই ৰিক্সা চলাচল কৰাৰ কাৰণে এক সুব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। এটা কিন্তু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত বেটাৰী চালিত ৰিক্সাবোৰ চলিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টৰো কিন্তু নিৰ্দেশ আছে। চাওক, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে, আকৌ সুপ্ৰিম কোৰ্টৰ এটা কথা নিৰ্দেশ সেইটো চৰকাৰৰ এটা আপোনালোকে জানে ছাৰ্ভিচ ৰুট বনাব লাগিব। ইয়াত ব্যৰ্থতা কাৰ? চৰকাৰৰ ব্যৰ্থতা, প্ৰশাসনৰ ব্যৰ্থতা। আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ক'ৰবাত ছাৰ্ভিচ ৰুট আপোনালোকে দেখিছে নেকি? প্ৰথমতে চৰকাৰৰ দায়িত্ব হ'ল ছাৰ্ভিচ ৰুট বনাওক, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ কাষেদি ছাৰ্ভিচ ৰুট বনাওক, তাৰ পিছত ই ৰিক্সা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বন্ধ কৰক। তেওঁলোকে ছাৰ্ভিচ ৰুটেৰে চলাই হ'লে তেওঁলোকৰ সন্তানক ল'ৰা ছোৱালীক পঢ়া লিখা কৰাৰ সকলো পৰিয়াল পোহপাল দিয়াৰ কাম তেওঁলোকে কৰিব পাৰিব। আপোনালোকৰ প্ৰথম যি দায়িত্ব চৰকাৰৰ সেয়া আপোনালোকে পালন নকৰিব আৰু হঠকাৰী সিদ্ধান্ত জাপি দিব, দুখীয়াৰ পেটত লাট মাৰিব, সেয়া কিন্তু আমি হ'বলৈ নিদিওঁ। এতিয়া ই ৰিক্সা চালক সন্থা, মালিক সন্থা, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল জাগ্ৰত হৈছে। প্ৰয়োজন হ'লে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হ'ব, প্ৰয়োজন হ'লে DC অফিচত আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, প্ৰয়োজন হ'লে ই ৰিক্সা চালকসকলে আত্মহননৰ দৰে ৰাজহুৱাভাৱে যৌথ আত্মহননৰ কাৰ্যসূচী তেওঁলোকে হাতত ল'ব। কাৰণ তেওঁলোকে খাবলৈ পোৱা নাই, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ স্কুল ফিজ দিব পৰা নাই, তেওঁলোকৰ কিতাপ পত্ৰ কিনি দিব পৰা নাই, এখিলা পাত কিনি দিব পৰা নাই, 15 দিন ধৰি তেওঁলোকে কি খাব কি নাখাব, কোনোবাই ৰান্ধিব পাৰিছে, কোনোবাই ৰান্ধিব পৰা নাই। গতিকে প্ৰত্যেকখন কল্যাণকামী চৰকাৰ হৈছে সংস্থাপনৰ দিয়া, সেই সংস্থাপন চৰকাৰখনেতো দিব পৰাই নাই, বৰঞ্চ তেওঁলোকে নিজাববীয়া যি ঋণ লৈ ই ৰিক্সা চলাইছে সেয়াও বন্ধ কৰি পেটত লাট মৰা যি কাম কৰিছে সেয়া বন্ধ কৰিবলৈ আকৌ এবাৰ আহ্বান জনাইছোঁ। আমি যাতে জংগী আন্দোলনৰ দৰে আন্দোলন এই বৰপেটাত কৰিব নালাগে তাৰ কাৰণে হুংকাৰ প্ৰদান কৰিছোঁ। আকৌ মই অনুৰোধ কৰিছোঁ বৰপেটা জিলা উপায়ুক্তক, মই কাবৌ কৰিছোঁ দৰিদ্ৰ জনগণৰ মুখৰ ফালে আপুনি চাওক। মই কাবৌ কৰিছোঁ, ভৰিত ধৰিছোঁ বৰপেটা জিলা উপায়ুক্ত ডাঙৰীয়াক, বৰপেটা বিধানসভাৰ বিধায়কগৰাকীক মই ভৰিত ধৰি কৈছোঁ, কাবৌ কৰিছোঁ, দৰিদ্ৰ জনগণৰ পেটত আপোনালোকে লাট মৰা কাম নকৰিব। আপোনালোকে এই পিলপিলা চালক সন্থাৰ সেই চকুৰ ফালে চাওক, তেওঁলোক কান্দি আছে বিগত 15টা দিন ধৰি। সন্তানে যেতিয়া তেওঁলোকৰ দেউতাকক প্ৰশ্ন কৰে আজি মই মাছ খাম, কিন্তু সেই মাছ এটুকুৰা কিনি দিবৰ কোনো এজন ই ৰিক্সা চালকসকলৰ ক্ষমতা হোৱা নাই, কাৰণ তেওঁলোকৰ সম্পূৰ্ণৰূপে ইনকামৰ যি জৰিয়া সেয়া বন্ধ হৈ পৰিছে। গতিকে আকৌ কাবৌ কৰিছে, হে জিলা উপায়ুক্ত মহোদয়, হে বৰপেটাৰ বিধায়ক মহোদয়, আপোনালোকে এই ই ৰিক্সা চালকসকলৰ চলাচল আপোনালোকে সুচল কৰি দিয়ক, তাৰ আহ্বান জনাইছোঁ। ধন্যবাদ।